হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ মিনি ব্লগ। আজি আকৌ ফুৰিবলৈ বুলি অকণমান ওলাই আহিলোঁ। আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি কিনে ভিডিঅ' ক্লিপকেইটা লৈ থৈছিলোঁ। আজি আকৌ আপলোড দিবলৈ বুলিয়ে ওলালোঁ দেই। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কমেণ্ট এটা কৰি দিব। যদি ভিডিঅ'টো বেয়া লাগে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰি থৈ যাবগৈ দেই। আৰু মই ইয়াতে আছোঁ বিশাল মাৰ্কেটত। অকণমান শ্বুট এটা কৰি ল'লোঁ, ভিডিঅ' ক্লিপ এটা লৈ থৈ দিলোঁ। কাৰণ ভিডিঅ' ক্লিপটোতো মেইন হয় ন, ভিডিঅ' বনাইছোঁ তো ক্লিপকেইটাতো ল'বই লাগিব ন। সেইবাবে মোক কিন্তু এডিট কৰিবলৈ আজিকালি বহুত এলাহ লগা হৈ গৈছে, এডিট কৰি দিবলৈ মন নাযায়। ইয়াত মই আপোনালোকক খুব ধুনীয়া বস্তু এটা দেখাম দেই, চাব। মই এইপিনে দেখাইছোঁ, সেইটো চক, ৰখক পিছপিনেদি দেখাম নহয়, চিন্তা কিয় কৰিছে। এতিয়া চক, এইটো কিমান ধুনীয়া লোকেশ্যন চাইছে নাই, ফটোশ্বুট কৰিবলৈ মজা লাগিব। আৰু এইটো কি হয় চিনি পাইছেনে? কোনে কোনে চিনি পাইছে বাৰু? এইটো হয় মহ আৰু বগলী, আৰু এইপিনে আছে গৰু দেই। আজিকালি মহ দেখি নোপোৱাই হৈছে। মই যিহেতু ভিডিঅ'টোত ক্লিপটোত উঠিলে, সেইবাবে আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব।